হেল্ল' এভৰিৱান, এই ৰাতিখন 1:30 বাজিছে আৰু বৰ্তমান মই অকলে আছোঁ। হাজবেণ্ডটো নায়েই ঘৰত, বাৰু তেখেতে বাহিৰত আছে। মানে এই যে খ্ৰীষ্টান ৱেডিংবোৰত কুকুৰা এজন থৈ দিয়ে, মানে এজনী নহয় এজন, মানে মতা কুকুৰা আৰু মতা কুকুৰা এজনী থৈ দিয়ে। আৰু কি কাৰণত থৈ দিয়ে সেই নিয়মটো সিহঁতৰ বিয়াবোৰত কিহৰ কাৰণে কৰে মোৰ জানিবলৈ বহুত ইচ্ছা আছে। আপোনালোকে যদি কোনোবাই জানে মোক জনাবচোন। এইজনী ডেকৰা কুকুৰা নেকি, ডেকৰা বুলি কয় নেকি, এইজন কি কৰে জনাবচোন কোনোবাই জানিলে। মোৰ জানিব মানে বহুত ইচ্ছা গৈ আছে। এনেকৈ মানে প্ৰত্যেক বিয়াতে সিহঁতৰ দেখা পাওঁ। আৰু এয়া দৰা কইনাবোৰ ইমান চিম্পল হোৱাইট ড্ৰেছত, একেবাৰে ৰমক জমক নহয়। সিহঁতৰ বিয়াবোৰ বহুত পিচফুল হয়, বহুত ভাল লাগে, বনায়ো ভাল লাগে। ডিজাইন একো দিব লগা নাথাকে, চিম্পলি লাগে। বাৰু মোৰ এতিয়া এলবামটো বনোৱা হৈ গ'ল, এতিয়া আৰু নবনাওঁ, বহুত ৰাতি হৈ গৈছে। অ'কে বাই, নেক্সট ভিডিঅ'ত লগ পাম। আৰু কোনোবাই জানিলে ক'ব যে কুকুৰাজন কি কৰে।